কেইদিনমানৰ পিছত দেখিম কেইকেইটা খাই থৈ দিছে এতিয়া কিন্তু কেঁচা হৈ আছে এইবোৰ লাগি আছে নমস্কাৰ আশা কৰিছোঁ সকলো ভালে কুশলে আছে নতুন এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ মিনি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ সৈতে গতিকে বতৰটো অকণমান গোমা কাপোৰকেইটা ধুই মেলি থৈ আহিছোঁ বাহিৰত আৰু এতিয়া স্কুলৰ পৰা আহোঁতে গাখীৰ অলপ লৈ আহিছিলোঁ তাকে সেইখিনি বইল কৰোঁ চাহ একাপো খাওঁ গাখীৰখিনিও বইল কৰোঁ আৰু এইফালে চাহকাপ ৰেডি কৰি ল'লোঁ আৰু যোৱাকালি ছট পূজাৰ প্ৰসাদ দিছিলেহি ওচৰৰ মানুহ এঘৰে তাৰপিছতে কি কয় এতিয়া চাহৰ লগত খাওঁ আৰু এইফালে দুপৰীয়া সাজৰ কাৰণে কুন্দুলি আলু এনেকৈ ঠিক কৰি থৈ দিছোঁ কাটি মেলিয়ে বনাম এতিয়া আৰু এয়া মই চাবলৈ আহিলে কেঁচাই হৈ থাকে এইটো এটা নাই হোৱা খাবলৈ কিন্তু কেইদিনমানৰ পিছত দেখিম কেইকেইটা খাই থৈ দিছে এতিয়া কিন্তু কেঁচা হৈ আছে এইবোৰ লাগি আছে এইফালে সেইটো এটা এইটো এটা নাই হোৱা চব পাতৰ আৰতে এতিয়া লুকাই আছে আৰু এইফালে সন্ধিয়া সময়ত কিবা এটা খাওঁ খাওঁ লাগি থাকে পানী পুৰিকে খাবলৈ বুলি লৈছোঁ আৰু এইফালে ছোৱালীজনীয়ে তেতেলী পানীখিনি ঠিক কৰি আছে আৰু মই আলুকেইটা বইল কৰি আনিছোঁ ইয়াতে দি দিছোঁ ক'লা নিমখ আৰু পানী পুৰি মছলা এতিয়া ধুনীয়াকৈ সানি পুটুকি আৰু পানী পুৰিকেইটা খাই লওঁ আৰু আজি মিনি ব্লগটোৰ পৰা ইমানখিনিতে বিদায় লৈছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক